নমস্কাৰ, আজি মই আপোনালোকক আগত দেখাব বিচাৰিছোঁ মাটিৰ আৰু ডিছপ'জেল গ্লাছটো আমি যোনটো পেলাই দিয়া হয় বহুতে, সেইটোকে লৈ পেলাই আমি আজি ইউজ কৰিম। আৰু প্ৰথমতে মাটিখিনি আমি লৈ লৈছোঁ যাতে গিলাচটো আমাৰ লোকচান নহয় আৰু আমাৰ কামতো আহি যায়। তাৰপিছত আমি এয়া লৈছোঁ তিয়ঁহৰ গুটি, তিয়াই থৈছিলোঁ, আমি দুদিনৰ পৰা তিয়াই থৈছোঁ আৰু আজি আমি এয়া মাটিখিনিত ভৰাই দিম। এতিয়া আৰু গুটিখিনি আমি ইয়াত দি দিম। ইয়াত তিয়ঁহে নহয় আৰু গুটি আছে, মিক্স হৈ আছে বাৰু। আৰু এতিয়া আমি গুটিটো এনেকৈ চিধাকৈ দি দিম। তাৰপিছত অলপমান মাটি ল'ম আৰু মাটিখিনি ওপৰত ছটিয়াই দিম। আৰু দেখিছেনে, এইটো আমাৰ হৈ গ'ল। তেনেকৈ আমি যিমানকেইটা আমাৰ গিলাচ আছে, যিমানখিনি আমাক লাগে সিমানখিনি আমি কৰি ল'ম। আৰু আমি গিলাচত এতিয়া বৰ্তমান কিয় দিছোঁ, যদি আমি ডাইৰেক্ট এতিয়া মাটিত দিওঁ তে পোকে খোৱা চান্স থাকে, সেইবাবে আমি এতিয়া গিলাচত দিছোঁ। আৰু যেতিয়া পুলিটো অকণমান ডাঙৰ হ'ব, সি নিজৰ শ্বেপ এটা লৈ ল'ব, তেতিয়া আমি তাক নিজৰ জেগাত দি দিম বাৰু। যেতিয়ালৈকে পুলিটো ডাঙৰ হ'ব তেতিয়ালৈকে আমি গিলাচতে থৈছোঁ। এইখিনি বুলিয়ে নহয়, আমি আমাৰ অন্যখিনি পুলিও এনেকৈয়ে কৰোঁ। প্ৰথম গিলাচত দি দিওঁ, তাৰপিছত আমি নিজৰ জেগাত দিওঁ। আৰু এতিয়া আমি অলপ অলপ পানী দিম, বেছি নহয়, অকণমান অকণমান দিলেই হ'ল। বেছি দিলে আকৌ গেলি যোৱা চান্স থাকে, অলপ অলপে দিব। যিহেতু আমি গুটিখিনি তিয়াই থৈছিলোঁ, সেইবাবে পানী ইমান দৰকাৰ নহয় বাৰু। পুলিকেইটা দেখিছেনে, এই পুলিকেইটা আমি প্ৰথম গিলাচতে দিছিলোঁ আৰু এতিয়া দেখিছেনে কিমান ডাঙৰ হৈ গ'ল। আৰু এনে বৰ্তমান জাল দি থৈছোঁ যাতে গৰু ছাগলী একোৱে খাব নোৱাৰে। আৰু চাওকচোন, এনেকৈ আপোনালোকে যদি গিলাচত দি থয় তেতিয়া আপোনালোকৰ পুলিটো ছেফো থাকিব আৰু চব ফালৰ পৰা। আৰু এইটো পানীলাও পুলি হয়, চাওকচোন এনেকৈ গোটেই পুলিটো ডাঙৰ হৈ যাবগৈ। গৰু ছাগলী এতিয়া খাব নোৱাৰে, সেইবাবে আমাৰ পাপাই কি ধুনীয়াকৈ জাল দি থৈ দিছে চবফালে। আমাৰ বাৰীখনো আপোনালোকক এদিন দেখাম, কিমানখিনি বস্তু যে আপোনালোকে বজাৰৰ পৰা কিনে, সেই বস্তুখিনি আমাৰ ঘৰতে আছে বাৰু। আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ, চাবনে, এইটো চাওকচোন। এই গোটেইখিনি হৈছে আমাৰ ভোট জলকীয়া পুলি। এখন নাৰ্চাৰীয়ে বনি আছে আমাৰ ভোট জলকীয়া পুলিয়ে। এনেকৈ আমাৰ পিছফালেও আছে। আৰু আমি চব বস্তাত দিছোঁ যাতে বানপানী হওক বা কিবা হওক, আমি ধুনীয়াকৈ এঠাইৰ পৰা আন ঠাইলৈ কেৰি কৰিব পাৰোঁ। আৰু গৰু ছাগলীয়েও নাখায়, যিহেতু আমাৰ চবফালে বেৰা দিয়া হৈ আছে। চাওকচোন, গোটেইখন বাগানেই বনি আছে। ইয়াত ভোট জলকীয়াও লাগিছে বাৰু দেই, আমি সেয়া আচাৰ বনাইছোঁ। আৰু এয়া চাওক কি ধুনীয়াকৈ চব ফুলি ফুলি আছে। আৰু এইটো চাওক ভোট জলকীয়া, পিছফালে তেনেকুৱা বহুত লাগি আছে। পিছফালৰ কেইজোপাতো আৰু লাগি আছে। মই এদিন গোটেই বাৰীখন আপোনালোকক দেখাম, চাবচোন। আপোনালোকক যে কৈছিলোঁ আমাৰ ঘৰৰ ভোট জলকীয়াখিনি দেখিছেনে, ছিগি আনি থৈছোঁহি। চাওকচোন কিমান গাল লাগিছে আৰু কিমান পকা পকা। এইখিনিও আমি আচাৰ বনাম বাৰু। যদিহে কাৰোবাক লাগে তে জনাব। আৰু আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কোনোবা মোৰ চেনেল নতুন আছে তে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ ফৰ ৱাচিং।